নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি অকণমান ফুৰিবলৈ যাবলৈ ওলাইছোঁ। খুব সুন্দৰ ঠাই এডোখৰত ফুৰিবলৈ যাবলৈ ওলাইছোঁ, সাগৰৰ পাৰত। আমি গোটেই তিনিটা ওলাইছোঁ। হ'ল নাই? হ'ল। এয়া মাক জীয়েক ৰেডি হৈ আছে। তাত পূৰা মেকআপ মেইন বুলি কৈছে। এইটো অনু, এয়া টিকলি আৰু এয়া মাক। আৰু আমাৰ ড্ৰেছটো মিলিছে ন ভাইটি? পুৰা ৰঙা পুৰা ৰঙা পিন্ধি লৈছোঁ গোটেইকেইটাই। বাকী চাই থাকক ভিডিঅ'টো। বৰ্তমান আহি আছোঁ খোজকাঢ়ি। ইয়াৰ পৰা যাব লাগিব বাছত, যিহেতু ৰ'দটো দি আছে। অলপমান খোজকাঢ়িব লাগিব, বাছ ষ্টেণ্ডটো অলপ দূৰ ৰুমৰ পৰা। এতিয়া আহি আছোঁ বাছ ষ্টেণ্ড। আহি গ'ল আমাৰ বাছখনত উঠি লওঁ আৰু বাকীখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। পাই গ'লোহি আলাপৰা ব্ৰিজ। মোৰ পাছফালে দেখিছে এখন সাগৰ, আৰু এখন ইয়াতে আচলতে এখন বনাই থোৱা আছে জাহাজ। আৰু আমি আহিছোঁ আচলতে এইফালৰ পৰা। ইয়াত আছে এখন অভাৰ ব্ৰিজ, আৰু এইফালৰ পৰা আমি সোমাই আহিছোঁ। সোমাই আহি আচলতে এনেকৈ সোমাই আহিলোঁ। বাকী পূৰা বালি। মই এতিয়া আহি আছোঁ, তোমালোকক যিমান পাৰোঁ ওচৰৰ পৰা দেখাম জেগাখিনি কেনেকুৱা হয়, কি কথা সকলোখিনি চাওক। অকণমান আচলতে দূৰ ইয়াৰ পৰা। গৈ আছোঁ ওচৰত, দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইখন এখন চাওক, জাহাজ এখন আচলতে এনেই ইয়াতে বনাই ৰাখিছে, আচলতে দেখাবৰ কাৰণে। সাগৰৰ পাৰত আহি পাই গ'লোহি। পূৰা বম ৰ'দ দি আছে, আৰু এইফালে চাওক এখন সাগৰ। এইফালে চাওক এখন সাগৰ, আৰু আমি আছোঁ বৰ্তমান এতিয়া সাগৰৰ পাৰত। চাওক সাগৰৰ ভয়ংকৰ ঢৌ মাৰি আছে, চাওক। সাগৰখনৰ নামটো আচলতে কি মই নাজানো, কিন্তু এইডোখৰ আলাপৰা হয়, আলাপৰা ডিষ্ট্ৰিক্ট। এই ভাইটি কেনেকুৱা লাগিছে? মজা লাগিছেনে? আৰু এইফালে লগ পালোঁ, অসমৰে হয়, নগাঁও হয়। ইয়াতে লগ পালোঁ একেলগতে। এওঁ আহিছে সাগৰ চাবলৈ। কেনেকুৱা লাগিছে সাগৰ চাবলৈ আহি? কেনেকুৱা লাগিছে শুনো? কেনেকুৱা লাগিছে? ভাল লাগিছে? হাই কৈ দিয়া ডাঙৰকৈ, হাই। কেনেকুৱা লাগিছে? এইফালে লিখা আছে ডেঞ্জাৰ এৰিয়া। আচলতে সাগৰৰ ঢৌ আচলতে বহুত বেছি হয়, সেইকাৰণে বেছি ওচৰত নোযোৱাই ভাল। নিজেই অলপ ছেফটিত থকাই ভাল। ঢৌটো আচলতে কি ভয়ংকৰ ঢৌ মাৰি আছে, চাওক ইমান ভয়ংকৰ ঢৌ আচলতে। দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। চাওক কি ভয়ংকৰ ঢৌ। আচলতে এনেকুৱা নাই সাগৰৰে পাৰ নেদেখোঁ, দেখোঁ মাথো ঢৌ, বেলেগ মানে একো নাই, ঢৌ অকল। চাওক
এতিয়া সময়ো যথেষ্ট হ'ল। আলাপৰাক টাটা বাই বাই কৰিব লাগিব আৰু ইয়াৰ পৰা যাব লাগিব বাছ ষ্টেণ্ড, ল'ব লাগিব এখন অটো। চলো চলতে হে। আমি ৰখি আছোঁ এতিয়া বৰ্তমান বাছৰ কাৰণে বাছ ষ্টপত, 1 কিলোমিটাৰ বাছ ষ্টপ। আৰু চাওক এটা ইউনিক বাছ ষ্টপ আচলতে। মানুহৰ মাথা চাওক না, পুৰণি এখন বাছ এনেধৰণে বাছ ষ্টপ বনাই দিছে। যিজনে আইডিয়া দিছে তেওঁক মানিব লাগিব কিন্তু। মই ওচৰত গৈ অকণমান আপোনালোকক দেখাই দিছোঁ। মই ভিতৰত গৈ দেখাই আছোঁ আপোনালোকক। চাওক এটা ইউনিক বাছ ষ্টপ আচলতে। এতিয়া বহি আছে ইয়াতে আচলতে, ক'ৰবাত যাব চাগে। আৰু চাওক ভিতৰত এনেকৈ আচলতে চিটবিলাক আছে। ইয়াত আপুনি বাছ অহালৈকে আপোনালোকে আচলতে ইয়াত ৱেইট কৰিব পাৰিব ইয়াতে। আৰু এইফালেও আছে, ভাল লাগে এনেকুৱা দেখিলে। চাওক আমিও ফুৰিলোঁ আৰু আপোনালোককো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। বাকী ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।